নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল এডুকেট আৰ্মি চ' আজি আমি ছ'চিয়েল ছায়েন্স ছাবজেক্টটোৰ ক্লাছ 10 অৰ্থাৎ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টটোৰ মষ্ট ইম্পৰ্টেণ্ট হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে যিটো PYQ বা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ তোমালোকে ক'ব পাৰে সেইটো আৰু তোমালোকে যদি নিজৰ প্ৰিপেৰেশ্যনটোক আৰু অলপ বুষ্ট দিব খোজা বা আৰু অলপ বেহতৰ কৰিব খোজা চ' সেইটো এই ভিডিঅ'টো তোমালোকৰ কাৰণে আৰু এইটো অসমীয়া মিডিয়াম প্লাছ অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়াম দুইটাৰ কাৰণে হ'ব চ' তোমালোকে টেনশ্যন ল'ব দৰকাৰ নাই আৰু আনচাৰো মই দি দিছোঁ গোটেই যিমান ইয়াত কুৱেশ্যন আছে আৰু লং কুৱেশ্যনৰটো PDF বনাই দিছোঁ মই তোমালোকে সেইটো টেনশ্যন ল'ব দৰকাৰ নাই আৰু PDFটো এই ভিডিঅ'তে পাই যাবা তাৰো কোনো টেনশ্যন নাই অ'কে চ' তোমালোকে জাষ্ট আৰু এটা কমেণ্ট কৰিব লাগে ঠিক আছে ভিডিঅ'টোৰ কাৰণে এটা কমেণ্ট কৰিব লাগে যে কেনেকুৱা লাগিল আৰু নেক্সট কোনটো ক্লাছৰ কোনটো ছাবজেক্টৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট বা এইটো কুৱেশ্যন পেপাৰটো লাগে আৰু সেইটো তোমালোকে ক'লে হ'ল ঠিক আছে চ' মই লাহে লাহে স্ক্ৰল কৰি যাওঁ তোমালোকে নোট কৰি ল'বা নোট নকৰিলে হয় বহুত টাইম যাব তোমালোকে জাষ্ট চাই যোৱা আৰু প্ৰেক্টিছ কৰা আৰু লাষ্টত মই আনচাৰ্ছখিনি দিছোঁ ইয়াৰ ঠিক আছে আৰু এইখিনি কিন্তু হ'ব পাৰে নহ'ব পাৰে কাৰণ এইখিনি মই যাৰ পৰা লৈ আহিছোঁ তেওঁ এইটো দিছে ঠিক আছে চ' লাহে লাহে মই স্ক্ৰল কৰি দিওঁ তোমালোকে চাই যোৱা চাই যোৱা তোমালোকৰ এতিয়া ক্লাছ 9-10ৰ যদি তোমালোকে ভালকৈ নপঢ়া নহ'ব তোমালোকে এনেকুৱা ধৰণে তোমালোকৰ যি প্ৰিপেৰেশ্যন আছে তোমালোকে পঢ়িব লাগিব লগতে চেম্পল পেপাৰ বা ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ যিমানে মই দিওঁ সেইটো তোমালোকে প্ৰেক্টিছ কৰি থাকিব লাগিব তেতিয়াহে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা ঠিক আছে আৰু অলপ আছে 45 যিহেতু তোমালোকৰ আহে চ' এইখিনি তোমালোকৰ লং কুৱেশ্যন আনচাৰ বুলি কৈছোঁ লং কুৱেশ্যনছ এইখিনি চাই লোৱা তোমালোকে আৰু নিজে কৰিব খোজা আৰু মই দিম কিন্তু তোমালোকে তথাপি চাই ল'বা ঠিক আছে চ' আৰু এইখিনি হ'ল MCQৰ আনচাৰ্ছখিনি এইখিনি চাই লোৱা MCQৰ আনচাৰ্ছ গোটেইগাল নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে জাষ্ট কমেণ্ট কৰিলে হ'ল মই লৈ আহিম চ' এতিয়া PDF লৈ আগবাঢ়োঁ অলপ সময় লাগিব পাৰে চৰি দেই আহি গ'ল চ' এইখিনি লং কুৱেশ্যনৰ যিমান আনচাৰ্ছ এইখিনি হয় ইংলিছ মিডিয়াম আছামিজ মিডিয়াম দুইটাৰ কাৰণে দিছোঁ যাতে কোনো প্ৰব্লেম নহয় অ'কে চাই যোৱা ভিডিঅ'টোত এটা লাইক কৰি দিবা ইমানলৈকে আহি গ'লা যদি আৰু ছাবস্ক্ৰাইবটো কৰি ল'বা এনেকুৱা ভিডিঅ'ৰ কাৰণে তোমালোকে জাষ্ট ছাবস্ক্ৰাইব এটা নকৰা কেলৈ একো নহ'ব নহয় ছাবস্ক্ৰাইব কৰিলে আৰু মোৰ ইনষ্টা আইডিও আছে যে এডুকেট আৰ্মি বুলি চ' তাত তোমালোকে গৈ ফ'ল' কৰিব পাৰা আৰু নিজৰ ডাউট থাকিলে তাত সুধিব পাৰা মোক DM কৰি অ'কে চ' তোমালোকে এতিয়া HSLC এক্সামিনেশ্যন তোমাৰ কাষ চাপি আহিছে চ' তাৰ বাবেও প্ৰিপেৰেশ্যনটো চলাই যাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা মই এনুৱেল এক্সামৰ কাৰণে এনেকুৱাকৈ আনি দিম চাই যোৱা চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে থাকিল বাই আৰু নেক্সট ভিডিঅ' তোমালোকৰ কিহৰ ওপৰত লাগে জাষ্ট এটা কমেণ্ট কৰি দিয়া ঠিক আছে কমেণ্ট এটা কৰি দিয়া মই তাৰ ওপৰত ফটাফট লৈ আহিম